তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল ইউনিক অসম আৰু গাইজ মোকতো চিনি পোৱা নাই বোধহয় মই হ'লো জাইদুলে গাইজ মোক চিনি নাপাব পাৰা যিহেতু বহুত দিন ভিডিঅ' তোলা নাই তো আমি যাই আছোঁ পিকনিক অহাকালি সেইকাৰণে বজাৰ কৰিব যাই আছোঁ অলপমান পিকনিক বুলি ক'লেতো বজাৰ চজাৰ মেইন তো আৰু মোৰ লগত আছে আজি এইফালে আন্ধাৰ হৈ আছে তো কি কৰি আছে নমস্কাৰ গাইছ নমস্কাৰ মই কাপোৰ লৈ আছোঁ এয়াৰে কাপোৰ মৰে কাপোৰ তো ই পিকনিক যাই আছে কালি আৰাৰঙাত তো একদম ফালি দেখিব ভিডিঅ' চাব কালি আৰু মই নাযাওঁ কাৰণ একেলগে পিকনিক গ'লে কৈ দিয়ক মানে একেলগে পিকনিক গ'লে দুটা মানে কণ্টেণ্ট মানে এটা হৈ যায় সেইকাৰণে আমি গাইছ মই বেলেগত যাম ই বেলেগত যাব কণ্টেণ্ট দুটা হৈ যাব আপোনালোকে এণ্টাৰটেইনমেণ্ট পাব মানে এই গাইছে হৈ যায় তো আৰু আমাৰ ওচৰতে বৃহস্পতিবাৰ হ'লে সাপ্তাহিক বজাৰ হয় তাৰ পৰা আমি লগা বস্তুখিনি আনিলোঁ তো আৰু এই কলেজত যাবলৈ আছোঁ পিকনিকৰ নামত ঘূৰি আছোঁ একদম পুৱাৰ পৰা আৰু এতিয়া 3টা বাজি আছে এই কুকুৰবিলাক ঘূৰি আছে আৰু আমি স্কুলৰ সন্মুখলৈ মানে বক্স দুটা সেই ঠেলাখনত আনিলোঁ তো গাইজ পিকনিক এটা এৰেঞ্জ কৰাটো বহুত সহজ কথা নহয় মানে কিবা হৈছে তো মাতটো একদম আপোনালোকে শুনি গম পায়ে আছে তো গাইজ এতিয়া মানে 4টা বাজিছে তো আপোনালোকে গম পাইছে কেনেকুৱা কুঁৱলী আকৌ দেখাই নাপি তো ইমান টাইম মানে আমি এই গাড়ী বাছ আহিল তো বক্স ৰাতিটো মানে ৰাতি আছোঁ গাইজ একদম কিবা কাৰণে টোপনি কিবা হৈ গৈছে টোপনি চুপনি নাই আৰু এতিয়া মানে যাই আছোঁ কিবা মতে আহিছোঁ আহি পেলাই গাটো ধুলোঁ আৰু ফ্ৰেছ হৈ আহিলোঁ গাইজ তো চাই থাকোঁ ভিডিঅ'টো একদম শেষলৈকে একদম ধামাকা হ'ব গাইজ কিবা হৈছে নামটো কি নাম ভাল লাগিছিল আৰে ডঙা হৈছে নেকি কি দিব লাগে ডঙা হ'ব লাগিছিল নেকি আৰে হৈছে নেকি ডঙা নামটো দে আৰে যি হ'ব দে দে গান গা দে 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 কি 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 এই ব্ৰো ফেমাস সিঙ্গার সাইদুল দে গান গাই দিয়ে ওই তুই কোন চেক্টর বলতে রাস্তা কি গান মারে গেছে দেখছি ভালদে পার আছে নাকি মুম্বাইতে ভালদে পার আছে নাকি কষ্ট করে হাতটা জুড়ে হাত দিন জিতনা মই কম নাকি জিতনা মই তুমি হম দুখিয়া কম্বল দি রুখিয়া স্যান্ডেল দি তো গাইস ট্যালেন্টর কোনো কমি নাই আমার কলেজে কমি না আমার কি কমি লাগে আমি তেল দিব মানে তেল ভৰাব নামিলোঁ গাইছ কি মজা মানে দৃশ্য দেখা হৈছে চাওক আপোনালোকে কি মানে একদম সেই বিহাৰ বুলি আছে আৰু তহঁতৰ কি বাপ 2 কিলোমিটাৰ নাতে কি মোটা লাগিলে মোটা মেন হাই ৰে মোটা মেন এই ৰাস্তা আহি মানে আমি খৰাঘাটৰ দলং পালোঁ চোৱা গাইছ এয়া চোৱা ফুল এনজয় হৈছে গাইছ আপোনালোকে চাই থাকিব আপোনালোকক আমাৰ এনজয় দেখুৱাই আছোঁ মানে এটা প্ৰব্লেম হৈ গ'ল আমি ভাবিছোঁ আৰাৰঙা আহিম কিন্তু পিকনিক প্লেচ মানে এটাই হাঁহিম তো গাইছ যি কি নহয় হ'ব আৰু আহিছোঁ যিহেতু আৰু আহিছোঁৱে আৰু ৰাতিটো যিহেতু মানে টোপনি নাই আৰু সেইকাৰণে আৰু অৱস্থা ঘাঁহি হৈ গৈছে তো আহি পেলাই ব্ৰেকফাষ্ট কৰিলোঁ তো আহি ব্ৰেকফাষ্ট কিনে লাগিল হয় ব্ৰেকফাষ্টটো লাগছে ভালেই বেয়া লগা নাই কিন্তু অলপ কম হৈছে অলপমান হেৰি হৈছে না অলপ কম হ'লেও ঠিকেই আছে মানে আৰু সেনেকৈ চলিব লাগিব আহিব মোটামুটি 10 মিনিটমান হ'ল তো এতিয়া লোহাৰ দলং আছে মানে আমি তাত লোহাৰ দলঙত যাই আছোঁ তো চাই থাকক ভাই অৱস্থা আহিল মানে কিবা লৰি ভাই ডিবু কেনে মানে দলংখন স্প্ৰিং গাইজ লৰি থাকে কি ক'ম মানে ভিডিঅ' মানাতে মানে মানা আছে ভিডিঅ' বনাটো 500 টকা ফাইন বুলি কিবাকৈ মানে মনে হ'লে বান্ধি আছোঁ আহি লৰি থাকে ডিবু কেনে গাইছ দিয়ক অৱস্থা আহিল দিয়ক গাইছ ভিডিঅ' পিছত বনাম কি হ'ল জানেনে মানে আমি ৱাটাৰফল মানে চিধা সোমাই আহিলোঁ তাৰপিছত এটা মানুহ আহি মাতিছে তেতিয়াহ'লে ভাইটি ৰ'বা মই বোলো কি হ'ল
আমার যদি পাঁচ লাগে আমি গমে মানাছিলো মানে ৱাটাৰফল মানে দাদাটো ক'লে কি ৱাটাৰফল কি এনেই চাবি নেকি তো মই ক'লো কি ৱাটাৰফল আছে মানে চা আমি কি ক'লোঁ এনেকৈ ক'লো ৱাটাৰফলতো পাঁচ লাগে কি ক'ম আৰু তাতে আৰু গেল 20 টাকাকৈ দেখ জলাংখনৰ ওচৰতে আৰু ভিডিঅ' বনাওঁতে 500 টকা ফাইন বোলে কিবা মই চুৰ কৰি হ'লেও বানিছোঁ আপোনালোকৰ কাৰণে তো ভাইকেইটা কৰি দিব এই ভাই কেনে লাগিল কওঁ গাইছ আৰু এইবিলাক আছে এইটো ৱাটাৰফল পিছফালে আৰু এইখিনি জেগা আছে তো সেই এটা চেল্ফি পইণ্ট এটা কৰি আছে ইয়াতে তো বেয়া নহয় জেগাটো আৰু ইয়াত বহা জেগাও আছে চাই লওঁ তো গাইছ বহিব পাৰি মানে উঠি আহিলোঁ আৰু মানে এই চাওক আপোনালোকে এইখিনি মানে কেনেকৈ যাওঁ এতিয়া মানে পল্লী গাইজ গ'লোঁ মানে আজি পল্লী যেতিয়া গ'লোঁ আৰু আপোনালোকে হয়তো ভিডিঅ' চাব নাপাব পাৰে পল্লী আৰু নপুৰা ভিডিঅ'টো চাব পাৰে গাইজ চাওক ৱাটাৰফল তো গাইজ চাওক গাইজ খাতাৰনাক কোনো কৈছোঁ না আপোনালোকক মানে ইমান দূৰ মানে ক'ৰ পৰা আহিছোঁ শিল বগাই মানে আজি এইখিনি চাওক ভাই কিবা লাগি আছে আৰু পানীকেইটা বুলি ভাই ইমান ঠাণ্ডা মানে কি ক'ম ভাই মানে গা ধুব ঠাণ্ডা লগা নাই নেকি ঠাণ্ডা লগা নাই কিমান ঠাণ্ডা লাগিছে বহুত ভাই বহুত আৰু গা ধুবি ভাই গাইজ জোচে মেইন ভাই আমাৰ গাইজ মানে আমাৰ ফাৰুকে গা ধুব আমাৰ চাহিলেও ভাল গা ধুব কিন্তু মই নুঠাই কেনেকৈ থাকিম গাইজ কিন্তু ময়ো ধুব লাগিব সেইকাৰণে গাইজ যাই আছোঁ তো গাইজ চাই থাকক ভাই পৰিবা ভয় লাগে দে এটা পৰিবা ভয় লাগে গাইজ ভাই ঠাণ্ডা কি ঠাণ্ডা পানী গাইজ ঘৰত তো গাইজ গা চা ধুলো ভাই ইমান ঠাণ্ডা চাইদুল ইচ্ছা নাই নেকি মানে কপি গিছোঁ মানে কি ক'ম মানে ভাই মানে আৰু কিবা দে আৰু মানে কি কবি চাইদুলে কিবা ক'ব গাই শুনক গাইজ মানে আৰু কি ক'ম এই ৰগ উঠি গৈছে মানে ঠাণ্ডাত আমি নকওঁ আকৌ গাইজ চোৱাচোন কি আৰু মানে ইমান ঠাণ্ডা পানী আনি মানে আৰু মানে ইমান সহ্য কৰিব পাৰিমে গাইজ এই গাইজ কিবা কথা যি এটা আছে কিবা ঠাণ্ডাত কচা মচা দিয়া বুলি সেইটো হৈছোঁ আজিকালি হাই কিনে ঠাণ্ডা বুলি এই জানিলি মানে কি ক'ম আৰু মানে এই ৰ'দখিনি পালি কিবা এটা মানে ভাল লাগে আৰু তো মানে বেলেঞ্চ নোহোৱা হৈছে মানুহটোৰ কি ক'ম মানে দিয়ক আৰু মানে আৰু কিবাকৈ যাই আছোঁ মানে একদম বেছি টাইম থাকিব নেদে মানে পটত যাই থাকিব লাগে তো আপোনালোকৰ কাৰণে কিবাকৈ ভিডিঅ' মানে লুকা চুকা কৰি হ'লেও বানি আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' তো চাই থাকক গাইজ ভোক লাগছে নেকি চন্দ্ৰ মাধুৰত ৰখি দিলোঁ আমি হাজৰ নপন্তে এতিয়া খাই বোলে তাৰমানে অহাৰ পৰা ক'তো ৰখাই নাই
সেইকাৰণে চন্দ্ৰমাধৱ ৰখাই দিলাম তো চব মেঘা সোমাই গৈছে গাইজ কি কম মানে চন্দ্ৰমাধৱ লগত ধনী কৰিব হেন পাইছোঁ